ষাঠি চনৰ পৰাই আৰম্ভ হৈছে। আজি মোটামুটি প্ৰায় 48 বছৰ, কমেও 48 বছৰ হ'ল। এই 48 বছৰেই আমি বিভিন্ন ধৰণত প্ৰভু শ্ৰীকৃষ্ণৰ লীলাটো কৰিছোঁ, কৰি আহিছোঁ, আজিলৈ আহিছোঁ। আৰু এই পুৰী উৎসৱবিলাক ভাববা গ'লেই আমাৰ কামৰূপৰ দক্ষিণ অংশতেই আছে, আৰু নহ'লে বেলেগত বৰ বেছি নাই। আৰু আমি এই বস্তুটো আমি নিজে শিকিব পৰা নাছিলোঁ। এইটো শিকিলোঁ আমি প্ৰথম বাটৰহাট কৰকা বুলি এখন ঠাই আছে তাৰ পৰা। তাৰপিছত আমি আনিলোঁ এই বালাইধি বুলি পশ্চিম ধুলিৰ পৰা। তাৰপিছত হ'ল আমাৰ ছয়গাঁও মাকেলিৰ পৰা আনি তেওঁলোকৰ এজন ওস্তাদ আছে, আৰু সেই নাটকখন তেওঁলোকৰ পৰা ল'লোঁ। তে মোটামুটি আমাৰ 48 বছৰ ৰানিং হৈ আছে। ঠিক চনটো হয়তো অলপ ভুল হ'ব পাৰে, গতিকে 48 বছৰে আমাৰ এই বস্তুটো অতিক্ৰম কৰিলে। আৰু আমি এইটো ইমান সুন্দৰকৈ আমাৰ বৰদোৱাৰ মৌজাত নাই। আমাৰ অকল আমি নলবাৰী নাটপাৰাতেই এইটো বস্তু সীমিত কৰি ৰাখিছোঁ। ৰঙালী বিহু ওলগ জনাইছোঁ। এই দধিমন্তন অনুষ্ঠানবোৰ দক্ষিণ কামৰূপত বিশেষকৈ হয়, দৰং ডিষ্ট্ৰিক্টত কিছু সংখ্যক জেগাত হয়। এই অনুষ্ঠানবোৰে আমাৰ সংস্কৃতিটো জীয়াই ৰাখে। আৰু ইয়াত দুজনমান ব্যক্তিক দেখিছোঁ যে তেখেতসকলে এই অনুষ্ঠানটোৰ লগত বহু আগৰ পৰা জড়িত হৈ আছে। এতিয়ালৈকে তেওঁলোকে হাৰি যোৱা নাই, এই অনুষ্ঠানটোত চলাই আছে। গতিকে আমি আহ্বান জনাইছোঁ যে ইয়াৰ পিছৰ যিখিনি প্ৰজন্ম আছে, যিখিনি নৱপ্ৰজন্ম আছে, তেওঁলোকে যাতে জ্যেষ্ঠজনৰ পৰা শিক্ষা গ্ৰহণ কৰি বা তেওঁলোকে যাতে জ্যেষ্ঠজনৰ পৰা কথাবোৰ জানি, যে অনুষ্ঠানটোৰ বিষয়ে জানি, অনুষ্ঠানটোৰ ঐতিহ্য জানি এনেধৰণৰ অনুষ্ঠানবোৰ যাতে জীয়াই ৰাখে। এনেধৰণৰ অনুষ্ঠানে আচলতে অসমীয়া জাতিৰ গৌৰৱ। এনেধৰণৰ অনুষ্ঠান থাকিলেহে অসমীয়া জাতি থাকিব। আৰু সেইবাবে নতুন প্ৰজন্মৰ সকলোকে অনুৰোধ জনাইছোঁ, আপোনালোকে ফূৰ্তি কৰিছে, ধেমালি কৰিছে, তাৰ সমান্তৰালভাৱে যি জ্যেষ্ঠগৰাকী আছে তেওঁলোকৰ পৰা যদি এই অনুষ্ঠানবোৰৰ বিষয়ে যদি অকণমান জানি লয় আৰু সেই অনুষ্ঠানটো পৰম্পৰামূলক যাতে সকলোৱে ৰাখে, তাৰে অনুৰোধ কৰিছোঁ। সদৌ শেষত ইমান গৰম, অনুষ্ঠানটো আৰম্ভ কৰিবলৈ সময়ো হৈছে। সদৌ শেষত সকলোকে পুনৰবাৰ মই ৰঙালী বিহুৰ ওলগ জনাইছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে 2 বছৰ যেনেকৈ ক'ভিডৰ কাৰণে মানুহখিনি হাৰাশাস্তি খাবলগীয়া হ'ল, এই তেনেধৰণৰ পৰিৱেশ যাতে আকৌ নাহে। আমাৰ যাতে অনুষ্ঠান প্ৰতিষ্ঠানবোৰ যাতে চলি থাকে, ৰাইজক যাতে কুশল ৰাখে, তাৰ বাবে ভগৱন্তৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ। ধন্যবাদ। জয় অসম। অতিকৈ একটা মৰমৰ অনুষ্ঠান, যিটো দক্ষিণ কামৰূপ অঞ্চলত বা অসমৰ কিছু সংখ্যক অঞ্চলতে হয়, সেইটো হৈছে দধিমন্থন সৌৰী উৎসৱ। আৰু এই বহাগৰ মাহত আমাৰ দক্ষিণ কামৰূপ অঞ্চলৰ বিভিন্ন জেগাত এই সৌৰী উৎসৱটো খুব উলহ মালহেৰে পালন কৰা হয়। ঠিক একেদৰে ব্যতিক্ৰম নহ'ল নলবাৰী নাথপাৰাৰ অঞ্চলৰ যি বিশ্বনাথ শ্ৰী শ্ৰী বিশ্বনাথ প্ৰভুৰ মন্দিৰ আছে, তাত প্ৰাংগণতো এইবেলিও অইনবেলিৰ নিচিনাকৈ দধিমন্থন এই উৎসৱটো খুব গাঁওবাসীয়ে ইয়াৰ অঞ্চলবাসীয়ে খুব উলহ মালহেৰে পালন কৰিছে।
সেই উলহ মালহ পাৰ উৎসৱৰ সমভাগী হ'ব পাৰে মই নিজেই খুব সুখী। তেওঁলোকে নিমন্ত্ৰণ জনাইছে, সেই নিমন্ত্ৰণ মৰ্মে ইয়াত আহিলোঁ। ইয়াত বাৰগোপাল আছে, গোপিনীসকল আছে, কৃষ্ণ আছে বা ভগৱান কৃষ্ণৰ যিখিনি লীলা আছিল সকলোখিনি ইয়াতে প্ৰদৰ্শন কৰা হ'ব। আৰু আমি নেদেশজনৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে এই 2-3টা বছৰে যেনেকৈ বিভিন্ন ধৰণৰ অনুষ্ঠানবোৰ নাইকিয়া হৈ গৈ আছে, সেই অনুষ্ঠানবোৰ যাতে এই বছৰ কৰিবৰ কাৰণে ভগৱন্তে আমাক আশীৰ্বাদ কৰিছে। আৰু অসমবাসীৰ মংগলৰ কাৰণে বা সমূহ অঞ্চলবাসীৰ মংগলৰ কাৰণে এই অনুষ্ঠানবোৰ কৰি থকা হয়। আচলতে অনুষ্ঠানবোৰ থাকিলেহে অসমৰ সংস্কৃতি থাকিব, আৰু যেতিয়া অনুষ্ঠানবোৰ নোহোৱা হৈ যাব অসমৰ সংস্কৃতি নোহোৱা হৈ যাব। এতিয়ালৈকে যিসকল চামে যিসকলে এই অনুষ্ঠানবোৰ উদযাপন কৰি আছে বা আয়োজন কৰি আছে তেওঁলোকক অনেক ধন্যবাদ। আৰু আগন্তুক যি উঠি অহা চাম আছে তেওঁলোককো আমি অনুৰোধ জনাইছোঁ যে এই ইতিপূৰ্বৰ পৰা যি চলি থকা এই অনুষ্ঠানবোৰ, এই নদীমন্থন হওক, এনেধৰণৰ অনুষ্ঠানবোৰ যাতে জীয়াই ৰাখে তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। সকলোৰে অসমবাসীৰ আমি কামনা কৰিছোঁ, তেখেতক মংগল হোৱাৰ বুলি কামনা কৰিছোঁ। এই নদীমন্থন যি অনুষ্ঠান আছে সেই অনুষ্ঠানৰ জৰিয়তে গোটেই অসমবাসীৰ কাৰণে মংগলৰ কাৰণে কামনা কৰিছোঁ।